हेलो फ्रेंड अस्सलामु आलैकुम राकिबा चैनलर आन एटा भिडिओले आपनालोक सकलोके आमि स्वागतम जनाइছো आशा करिছো आपनालोक सकलोरे ভাল আৰু মোৰো ভালেই শিৱসাগৰ ইউটিউব মিটআপত যিসকল অতিথিসকল আহিছিল আমন্ত্ৰণ কৰি অনোৱা হৈছিল কালি ভিডিঅটো যিসকলে চালে সকলোৱে দেখা পালে এয়া হৈছে তাৰ সেকেন্ড অংকটো আপোনালোকৰ আগত আগবঢ়াইছো আপোনালোকে চাই থাকিব আৰু এয়া এগৰাকী শিৱসাগৰৰ পৰা আহিছে ভণ্টি হয় ভণ্টিকো লগ পাই ভাল লাগিলে আৰু এয়া হৈছে আপোনালোক সকলোৰে মৰমৰ মস্তিকা ফান তাইৰ চেনেলটো আপোনালোকে মৰমৰ আশীৰ্বাদ আগুৱাই লৈ যাব বুলি আশা কৰিলো हाय फ्रेंड्स मोर नाम इफ्तिकार अली और मोर दुटा चैनल আছে এটা নাজিয়া প্ৰেংকষ্টাৰ আৰু এটা ইফতিকাৰ ৰাকিবা চেনেল সাবস্ক্ৰাইব কৰক আৰু লাইক কৰিব আজি মিটআপখন হেভি হ'বলৈ গৈ আছে ধামাকা চাই থাকক ভিডিঅ'টো এণ্ড মস্তিকাৰ লগত দুই একবিমান ফটো তুলিলো সেই সময়তে আৰু এগৰাকী চিনাৰী পৰা অহা ইউটিউবাৰ এগৰাকীক লগ পালো তেওঁলোকতো চিনাকি হৈ ভাল লাগিলে আমাৰ ইয়াৰে আৰিফা বেগমৰ মানে আজি গাটো বেয়া তো তেওঁ আজি আহিব নোৱাৰিলে বহুত মিছ কৰিছোঁ তেওঁ हेलो फ्रेंड इते मैं फ्रेंड एगराकीक लग पालो लग पाई ভাল লাগিলে তোমাক মই তুমি বুলিয়ে কৈছো আৰু তেওঁৰ চেনেল এটা আছে নামটো কৈ দিয়া আসামিজ ব্লগাৰ মনিকা বুলি আছে মোৰ চেনেলটো আৰু আপোনালোকে সকলোৱে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব ভাল লাগিব তেতিয়া আৰু লগতে ৰাখিবাৰ চেনেলটো আপোনালোক সকলোৱে চাব মোৰ ইয়াতো মই পাৰিলে মানে দি দিম আপোনালোকক মোৰ চেনেলত ঠিক আছে আৰু চিনাকি হোৱা পাছতে আকৌ তিনিজনী আমি ফটো তোলাত ব্যস্ত হৈ গ'লো আহকচোন এতিয়া ক্লাবৰ ভিতৰৰ পৰিৱেশটো আপোনালোকক দেখুৱাওঁ ইয়াত কোন কোন কেনেকৈ আছে আৰু এগৰাকী হৈছে গেলেকীৰ পৰা অহা ইউটিউবাৰ হয় ফ্ৰেণ্ড হয় আৰু লগ পাই ভাল লাগিলে তেওঁক চিনাকি হ'লোঁ আৰু বহুত ভাল লাগিলে লগ পাই এগৰাকী আমাৰ নাজিয়াই হয় যিহেতু মই চিনি পোৱা নাছিলোঁ কালি চিনাকি হ'লোঁ লগ পালোঁ বহুত ভাল লাগিলে ভিডিঅ' আপোনালোকে চাব ভাল লাগে বহুত ভাল ভাল ভিডিঅ' বনাই চাব আৰু আজি এতিয়া আমাৰ ইয়ালৈ আহিব ইউটিউবাৰ বহুত কেইজন তেওঁলোকো এতিয়া এওঁ দেখাই যাব ভিডিঅ' চাই যাব এই সময়তে আহিলে আমাৰ ভাস্কৰ দা এগৰাকী আমাৰ নাজিয়াৰ ইউটিউবাৰ হয় মই কালি লগ পালোঁ কালি বহুতসকল ফ্ৰেণ্ডক লগ পালোঁ ভাল লাগিলে লগ পাই সকলোকে ৰাকিবা চেনেল বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকে এই আয়োজন কৰাৰ কাৰণে আজি আমি ইয়ালৈ আহিবলৈ পাইছোঁ আৰু আগলৈও আপোনালোকে এনেকৈ পাতি থাকিব আমিও আহিবলৈ সুযোগ পাম আৰু আজি ইয়ালৈ আহি মোৰ বহুত বেছি ভাল লাগিছে প্ৰথমবাৰ আহিছোঁ আৰু দাদাসকলক মই বহুত বহুত ধন্যবাদ দিছোঁ আপোনালোকে অনুষ্ঠানটো কৰাৰ কাৰণে আমাৰ ফালৰ পৰা ধন্যবাদ জনাইছোঁ বিশেষকৈ ৰাকিবা চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ আৰু নিশ্চয় চেনেলটো আপোনালোকে দেখি আছে আৰু আমি আজি আপোনালোকক সকলোৱে এই চেনেলৰ যোগেদি আজি এই মিটআপৰ বিষয়ে ক'বলৈ পাই আমি বেছ সুখী হৈছোঁ কিয়নো আপোনালোকক মঞ্চ দিয়াটোৱে আমাৰ এটা লক্ষ্য আৰু উদ্দেশ্য সকলোৱে যদি আমি হাতে হাত ধৰি আগবাঢ়ি যাওঁ নিশ্চয় আমাৰ নতুন প্ৰজন্ম আগবাঢ়ি যাব সেয়েহে আমাৰ আশা ৰাখিছোঁ আমাৰ গোটেই সামগ্ৰিক অনুষ্ঠানটো সফল হওক আৰু পুনৰ ৰাকিবা চেনেললৈ আপোনালোকৰ এটা অনুৰোধ আছে যে আপোনালোকে পাৰিলে ছাবস্ক্ৰাইব কৰি তেখেতক আগবাঢ়ি দিয়ক আজি আহি কেনেকুৱা লাগিছে তোৰ অনুভৱটো বহুত ভাল লাগিছে একদম এক্সাইটেড ফুল এক্সাইটেড তাৰমানে চব আহিব আহি নাই কি এতিয়া ভাস্কৰ দা আহি পালে আৰু ভাস্কৰ দাক লগ পাই বহুত ভাল লাগিলে আৰু বাকীবোৰ আহিব কি কৰোঁ চাই থাকোঁ আৰু এয়া আমাৰ শ্বাহান সি তাৰমানে এইবিলাক বেলেগৰ ইউটিউবৰ চেনেলত হ'লে ভাল পায় তাৰ নিজৰ চেনেল এটা খুলি ল'ব কয় সি নুশুনে খালি এই সময়তে দৰা পালেহি টেঙা নিদিব আহিছে আৰু ভাইটিকো লগ কৰিবলৈ আমি ওপৰলৈ আহিলোঁ আৰু ভাইটিৰ লগত চিনাকি হ'লেও ভাল লাগিলে
খন্তেকতে মই ভাইটিক গামোচাখন পিন্ধাবলৈ লৈ গৈছিলোঁ আৰু ময়ো গামোচাখন পিন্ধাই ল'লোঁ সেই সুযোগ পাই, নহ'লে পাছত পিন্ধাবলৈ নাপালোঁহেঁতেন। বাহিৰত বহুত বেছি হুলস্থুলৰ পৰিৱেশ হৈ আছে আৰু এয়া আহিলে ভোট জলকীয়া। এয়া আহি গ'ল নৱকালী সত্ৰ। কালি যিহেতুকে মতা হৈছে দেই, মুঠতে অহা নাই। এয়া হৈছে পূৰ্বাঞ্চল চেনেলৰ ভাস্কৰ দা, আৰু এইখিনিতে ভাস্কৰ দাৰ এটা ধুনীয়া কথা এষাৰ ক'লে, যিষাৰ কথাৰে আমাৰ নাজিৰাবাসীসকলৰ কাৰণে বহুত গৌৰৱৰ কথা। এইটোৱে ক'লে যে তেওঁ আজি কেইদিনমানৰ আগত শিৱসাগৰতো এনেকৈ ইউটিউবৰ মিটআপ পতা হৈছিল, তাত ইমান মানুহৰ হেমাগেম হোৱা নাছিলে, কিন্তু তেওঁলোকে আমাৰ নাজিৰালৈ আহি ইমানেই ভাল পালে, ইমানেই বহুত বেছি ভাল পালে, কৈছে যে শিৱসাগৰত ইমান মানুহ হোৱাই নাছিলে, যোৱাকালি আমাৰ নাজিৰাত ইমানখিনি মানুহ গোট খালে আৰু তেওঁলোকে বহুত বেছি ভাল পালে আমাৰ ইয়াত আহি, তাৰ কাৰণে আমি বহুত সুখী। ইমান জোৰছে চিঞৰিছে নহয় আৰু মানে। আৰু এয়া হৈছে আমাৰ সকলোৰে চিনাকি আৰু সকলোৰে মৰমৰ ৰিম্পী ফুকন মাইনা, আৰু তেওঁকো লগ পাই বহুত বেছি ভাল লাগিলে, কথাও পাতিলোঁ, ভাল লাগিলে তেওঁক লগ পাই। আজিৰ ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টোৰ মাজত মোৰ কিবা ভুল হৈছে বা কওঁতে কিবা ভুলকৈ কৈছোঁ, তেনেহ'লে আপোনালোক সকলোৰে পৰা মই ক্ষমা বিচাৰিছোঁ। আৰু ভিডিঅ'টো কেনেকুৱা লাগিলে কমেণ্টত জনাবলৈ নাপাহৰিব। পুনৰ আন এটা ভিডিঅ' লৈ আপোনালোকক সকলোকে লগ পাই আছোঁ। আজিলৈ বাই বাই।